হৈছিলে তাৰপৰা কাটি দিলা ইয়াত আহি শৰাই দিছিলা নেকি তেতিয়া বাবাক ভাবিছিলা হয় না চাকি দিছিলে মানে সেয়া আৰু কাটি দিলে নি কাটি দিলে আহিছিলে নে অনলাইন সেৱা লৈছিলা মই আহিছিলো ডাঙৰজনী ছোৱালীৰ কাৰণে শৰাই দিবলৈ আহিছিলো ডাঙৰজনী তাৰপিছত হেৰি হ'ল তাৰপিছতে বাবা সন্তানে দিলে দ্বিতীয় সন্তান দিলে এয়া গাঁঠি এয়া দিছিলে এয়া গাঁঠি দিছে আৰু এওঁ গাঁঠি উঠিছিলে নি গাঁঠি দিছিলে এওঁ গাঁঠ থাকোঁতে দেউতাক আহিছিলে বাবাৰ কিবা ভালে কুশলে হ'ল তাৰপিছত গাঁঠি আহিম বুলি ভাবি আছিলো তাৰপিছত নাইকিয়া হ'ল আমাৰ মানে মাজতে প্ৰব্লেম পাইছিলে বাবাৰ নামত শৰাই এখন দিম বুলি বাবাই আগবাঢ়িছিলো আৰু ফুলৰ মালা দিছিলো এতিয়া মানে কথাটো হৈছে কি বাবাৰ আশীষত আকৌ পুনৰবাৰ কৈছো বাবাৰ আশীষত যেতিয়া সন্তান প্ৰাপ্তি হয় সন্তান প্ৰাপ্তি হোৱাৰ পিছত যেতিয়া তেওঁলোকে নজনাই বা মাকৰ ঘৰলৈ যোৱাৰ আগতে বাবাৰ ওচৰলৈ যদি নাহে একদম প্ৰমাণিক আগতে কম হৈছিলে এনেকে জতা দিয়াটো গুটিটো কম আছিলে যিমানে বিতৰ্ক হৈ গৈ আছে সিমানে বাবাই সেই বস্তুটো আৰু বেছি কৰি গৈ আছে মানে বাবাৰ শক্তিটো দেখুৱাই গৈ আছে আগতে কম আহিছিলে এনেকুৱা জতা লগা ল'ৰা ছোৱালী কিন্তু এতিয়া সেই গাঁঠিবোৰ অলপমান মানে বেছি বেছি কৰিব ললে অলপমান ডাঠকে দিব ললে আৰু এনেকুৱা প্ৰায় সংখ্যক ল'ৰা ছোৱালীবোৰতে এই ধৰণে জতা নিচিনাকে গাঁঠি দিয়ে আৰু যিসকল বাবাৰ আশীষত সন্তান প্ৰাপ্তি হয় বা ৰাজহুৱা চাকি গজত বা শৰাইত সেৱালৈ হয় বা ইয়াত আহি শৰাই দি হয় তেওঁলোকৰ সন্তানৰো হয় আৰু যিসকল নিজেই কনচেপ্ট হোৱাৰ পিছত গোটেই দিনকেইটা বাবা নামত সেৱা লয় গোটেই দিনকেইটা ভালে ভালে পাৰ হবলৈ সেই তেওঁলোকো যদি আহি বাবাক নেদেখুৱাই সন্তানক তেতিয়াও এনেকে গাঁঠি গাঁঠি দিয়ে বহুতৰে হয় তেনেকুৱা গতিকে সকলোকে কথাষাৰ জনালো এবাৰ ভক্তসকলকো দেখাও কিমান আছে ভক্ত বহুত ভক্ত আছে আজিকালি প্ৰায় সংখ্যক ল'ৰা ছোৱালীক সেইটো হয় গতিকে কোনোবা যদি এনেকুৱা ধৰণৰ হোৱা দেখে বাবাৰ নামত শৰাই এখন দিম বুলি ভাবাৰ লগে লগে কিন্তু সেই গাঁঠিবিলাক কৰি যায় কিছুমান ইয়াত অহাৰ পিছত কৰে